নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল SBB আছামলৈ মই বাস্তৱ বৰাই স্বাগতম জনাইছো। এতিয়া আচল কথালৈ আহোঁ। আপোনালোক সকলোৱে জানে যে বৰ্তমান মিঠাতেলৰ দাম বহুত বাঢ়িছে। গতিকে যদি আমি ঘৰতে মিঠাতেল প্ৰস্তুত কৰি খাব পাৰোঁ তেনেহ'লে আমি দোকানৰ পৰা কিনি নানিলেই হ'ব। আপোনালোক সকলোৱে ভিডিঅ'টোৰ পৰা ক'তো আঁতৰি নগৈ ভিডিঅ'টো একদম মন দি শুনিব দেই, তেতিয়াহে বুজি পাব, নহ'লে কিন্তু বুজি নাপাব। 1 লিটাৰ মিঠাতেলৰ দাম মই কিমান নাজানো, কিন্তু দামটো বাঢ়িছে বুলি জানো। গতিকে আমি যদি ঘৰতে মিঠাতেল প্ৰস্তুত কৰি খাব পাৰোঁ তেতিয়াহ'লে কিমান যে ভাল হ'ব ভাবি চাওকচোন। মোৰ লগৰ এজনৰ পৰা শিকি আহিছিলোঁ, গতিকে সেই কথাটোকে আপোনালোকক ক'বলৈ আহিছোঁ। ঘৰতে মিঠাতেল প্ৰস্তুত কৰিবলৈ আমাক প্ৰথমতে লাগিব যিটো লাই শাকৰ যে থুৰি আগটো, লাই শাকৰ আগ লাগিব। লাই শাকৰ আগটো কাটি আনিব। কাটি আনি আধা লাই শাকৰ আগ আপোনালোকে বইল কৰিব, আৰু যিটো আধা লাই শাকৰ মানে লাই শাকৰ আগ থাকিব সেইটো ৰ'দত 2 ঘণ্টামান শুকুৱাই ৰাখিব। শুকুৱাই ৰখাৰ পিছত যেতিয়া ধুনীয়াকৈ বস্তুটো শুকাব, তাৰপিছত আপোনালোকে লৈ আহিব আৰু তাক ভালকৈ ধুব। ধোৱাৰ পাছত মানে আপোনাৰ যিটো শিলৰ পতা থাকে যে, নহ'লেও কিবা খুন্দুনাত ল'লেই হ'ব, তাতে আপোনালোকে খুন্দি বস্তুটো গুড়ি কৰিব। গুড়ি কৰাৰ পাছত তাতে 10টামান আপোনালোকৰ সৰিয়হৰ গুটি তাত মিক্স কৰি দিব। তাৰপিছত খুন্দি একেবাৰে যেতিয়া সৰিয়হৰ গুটিটো গুড়ি হ'ব, মানে তাতে আপোনালোকৰ কিবা জালি থাকিব ন, চাকনিত বস্তুটো ৰাখি ল'ব। ৰাখি তাতে আপোনালোকৰ অলপ পানী দিব, ঠাণ্ডা পানী অলপ দি দিব। তাৰপিছত বস্তুটো চেপিব। চেপি যেতিয়া আপোনালোকে য'ত চেপিব নহয় তাত তলত চাব কি ওলাইছে। যদিহে তলত মিঠাতেল নাই ওলোৱা তেতিয়াহ'লে সেইটো গুৰ মাৰি পেলাই দিব। আৰু প্ৰথমতে যে মই আপোনালোকক কৈছিলোঁ যিখিনি লাই শাকৰ আগ বইল কৰিবলৈ, সেইখিনিকে আপোনালোকে ধুনীয়াকৈ ভাতৰ লগত খাব পাৰিব। তো আপোনালোক সকলোৱে গম পালে যে লাই শাকৰ পৰা কোনো মিঠাতেল বনাব পৰা নাযায়। গতিকে আপোনালোকেতো অপচেষ্টা ঘৰত নকৰিব। আৰু মই যে প্ৰথমতে বইল কৰিব কৈছিলোঁ, যিখিনি আগ বইল কৰিব কৈছিলোঁ, যদিহে পাৰে তেনেকেই ভাত খাব, তেনেকেই মিঠাতেলটো বাচি যাব। মানে এনেই আৰু মিঠাতেল আপোনাৰ নবনে তেনেকৈ, মানে লাই শাকেদি। সেইটো কাৰণে নবনাব দেই।